এজনৰ ঘৰৰ ভিতৰত তেওঁলোকৰ পৰিয়ালৰ বিভিন্ন সদস্য নামতে 12,000 বিঘা মাটি আছে। কেনেকৈ আহিলে? পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিব 12,000 বিঘা মাটি একেটা ঘৰৰ ভিতৰত কেনেকৈ নামজাৰি হ'ল তাৰ ওপৰত আমি বিশেষ তদন্ত কৰিম। চাহ উদ্যোগ প্ৰায় ধ্বংস। একে পৰিয়ালৰ সদস্যসকল চুকে কোণে চাহ বাগান কিনি আছে, কিন্তু চাহ উদ্যোগ আজি তাইখন ধ্বংস হৈ গৈছে। ইমানবোৰ প্ৰতিশ্ৰুতি দিলে, আজি কা আইন চাপি দিছে। আৰু এতিয়া অসমৰ বঙালী মানুহবোৰ নিজকে বাংলাদেশী ক'ব লাগিব। এয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজনীতি। সদায় ভাইকৰ ককায়েকৰ মাজত কাজিয়া, সদায় নিজৰ বাবে চিন্তা, নিজকে আৰু কেনেদৰে ধনী কৰিব পাৰে। সেইকাৰণে অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰে। মাত্ৰ এজনৰ উন্নয়ন হলে নহব, মাত্ৰ এজনৰ মতে চলিলে নহব, মাত্ৰ এজনৰ ঘৰৰ বিকাশ হলে নহব। এই অসম এজনৰ নহয়, এই অসম হ'ল আমাৰ। আৰু তেওঁ এই যে অহংকাৰী ৰজাৰ দৰে ব্যৱহাৰ কৰি আছে, তেওঁলোকৰ অহংকাৰ ভাঙি চুৰমাৰ কৰিবলৈ কংগ্ৰেছ দলে সময় পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিছে। এইকাৰণে মই আশাবাদী যে আপোনালোকে নিৰ্ভয় হৈ, প্ৰায়তো জুবিনদাৰ দৰে স্পষ্টবাদী হৈ আপোনালোকে আমাৰ কথাবোৰ ৰাইজৰ মাজত লৈ যাব। আজি সময় পৰিৱৰ্তনৰ যাত্ৰা য'তে গৈছে তাতে ৰাইজে আমাক স্বাগতম জনাইছে। আৰু ৰাইজৰ মাজত আমালোকৰ জনপ্ৰিয়তা চাই এতিয়া বিজেপি দল আমাক নকল কৰিছে। কিন্তু তেওঁলোকৰ হ'ল 500 টকা দিয়া মানুহক মাতা তেওঁলোকৰ সহায়। আৰু আমাৰ হ'ল যে মানুহ নিজে ওলাই আহি, দোকানৰ পৰা ওলাই আহি আমাৰ লগত খোজকাঢ়িছে। সেইকাৰণে আমি আশাবাদী যে পৰৱৰ্তী দিনত ৰাইজ ওলাই আহিব। এইবাৰ ৰাইজ যুঁজিব, ৰাইজ জিকিব। এইবাৰ কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ। আপোনালোকে আগবাঢ়ি যাওকগৈ। সময় কম, হাতত মাত্ৰ 30 দিন। প্ৰতিটো দিন আমাক কষ্ট কৰিব লাগিব। মানুহৰ ওচৰত গৈ মানুহক কথাখিনি বুজাব লাগিব। এটাও দিন আমি নষ্ট কৰিব নোৱাৰো, ব্যৰ্থ কৰিব নোৱাৰো। সময় মূল্যৱান, সময় পৰিৱৰ্তনৰ। হেল্ল', আমাৰ ইয়াত পলম হোৱা বাবে মই ক্ষমা বিচাৰিছো। আমি নিজৰ পদযাত্ৰা আৰম্ভ কৰিম। পদযাত্ৰা আৰম্ভ কৰাৰ আগত আমাৰ নিয়মটো হ'ব যে আগত এটা মিউজিকৰ গাড়ী আছে, আৰু সেই মিউজিকৰ গাড়ী পিছে পিছে আমি শৃংখলাবদ্ধভাৱে আমি আগবাঢ়ি যামগৈ। ইয়াতো এটা মিউজিক গাড়ী আছে, আপোনালোকে আগবাঢ়ি গৈ থাকিব। কিন্তু আপোনালোকে দেখা পাইছে যে আমাৰ মাজত আজি বিশেষভাৱে আমাৰ বন্ধু টেকি ডাঙৰীয়া আমাৰ মাজত আছে, আৰু বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আৰু আমাৰ